নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে মোৰ বাৰ্থডেৰ ভ্লগ। ফাইনেলি ময়ো বাৰ্থডেৰ ভ্লগ লৈ আহিলোঁ। 28 আগষ্ট এই মোৰ বিশেষ দিনটোৰ ভ্লগটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ৰাতিপুৱা উঠি এয়া চাহ খাইছোঁ, লগতে খাইছোঁ লাড্ডু আৰু মই ৰুমত আছিলোঁ। তাৰ পাছত মন্দিৰ যাবলৈ এয়া সাজু হৈছোঁ। মন্দিৰৰ পৰা চিধা ঘৰ আহি এইবোৰ পাগলামিবোৰ আৰম্ভ হৈ গৈছে। তাৰ পাছত অকণমান শুই উঠি এয়া গধূলি লুডু খেলাত ব্যস্ত হৈ গৈছোঁ। কাৰণ মোৰ মাহীৰ ছোৱালীজনী আৰু এয়া মোৰ ভণ্টি লগতে মোৰ ফ্ৰেণ্ডজনী আহিছিল। গোটেইকেইজনীয়ে লগ হৈ লুডু খেলিলোঁ আৰু ইহঁত কিন্তু খোৱাত ব্যস্ত দেই। আৰু এনেদৰে থাকোঁতে মায়ে এইফালে চাকি দি মোক সেৱা ল'বলৈ মাতিলে। এইফালে মাহ প্ৰসাদবোৰো মায়ে যোগাৰ কৰিছে আৰু ময়ো ভগৱানৰ ওচৰত সেৱা ল'লোঁ। আৰু আপোনালোকেও এই ভিডিঅ'টোৰ জৰিয়তে মোক আশীষ দিব দেই। গাইজ মই বহুত কাপোৰ পাই গৈছোঁ দেই। এইটো মায়ে দিছে, দেউতাই দিছে, আলিয়ে দিছে, বেবী দিছে। এয়া কিউট ক্লাটচাৰ দেখিছে, লগতে ক্লিপ এয়া ভণ্টিয়ে দিছে আৰু এইটো শ্বৰ্ট কুৰ্তি মাহী। হেল্ল' গাইজ দে। হেল্ল' গাইজ। বাৰ্থডে কোৱা। আৰু এইটো হৈছে মোৰ বাৰ্থডে কেকটো, য'ত লিখা আছে মোৰ নাম। আৰু সকলোৰে লগত লগ হৈ কেক কাট কৰিলোঁ। তাৰপাছত গোটেইবোৰে মিলি আমি চাহ খালোঁ, লগতে প্ৰসাদ খালোঁ আৰু প্ৰসাদ খাই উঠি গোটেইবোৰে বিচনাত। তাৰপাছত আমি গ'লোঁ এয়া গিফ্ট আনবক্সিং কৰিব। এইটো গিফ্ট মোৰ বহুত ভাল লাগিলে। তাৰপাছত পাকঘৰলৈ গ'লোঁ আৰু চিকেন বনালোঁ। গোটেইবোৰে লগ হৈ এসাঁজ খালোঁ আৰু আজিৰ দিনটো মোৰ এনেদৰেই গ'ল। আজিলৈ আহিছোঁ, বাই বাই।